গুৱাহাটী বেলতলা বন্দৰ এখন পবিত্ৰ মঞ্চত বিহু হৈছে সকলোকে ৰঙালী বিহুৰ বহুত বহুত অতি সুখৰ হওক তাকে আমি প্ৰাৰ্থনা জনাইছোঁ অনুষ্ঠান মুকলি সমাজ ভিতৰত এটি লিখিছিল ৰাহুল দেৱে আৰু গোটেই সুৰবোৰ আছিল তৰুণদেৱে এটি সংগীতৰ দিলে মোৰ বন্ধু অনুভৱ কৰে
কৈ যাব বাৰু মোক যি যি শুনিব বিচাৰে মই যিমান পাৰোঁ যত্ন কৰি যাম গাই যাবৰ কাৰণে ঠিক আছে আমি যদি সুধো আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছেনে নাই একেবাৰে গম নোপোৱাকৈ যে প্ৰেম হৈ যায় কেতিয়াবা কেতিয়াবা সদায় দেখি থাকোঁ নেদেখা হৈ যাওঁ তেতিয়া কিবা এটা বহুত খোজ মাৰি ভাল লাগে তেনেকুৱা এটা প্ৰেম কাহিনীক লৈ পেলাই কৰা এটা গীত শুনি চাওক ভাল হ'ব সহযোগ কৰিব প্ৰেমৰ গীত মোৰ খুব মৰমৰ বান্ধৱী এজনী আছে পুনম নাথ
তোমার খাতে দিলির তুমি জানে না জানা ওকে ঠিক আছে ইমানখিনি গাব লাগে বেছি গাবলৈ নিদিওঁ কোনে কোনে গাম বুলি কৈছিলে চাওঁচোন ওকে এবাৰ চেষ্টা কৰিছোঁ আপোনালোকৰ লগত তোমাৰ খাতে যে মই তুমি জানে আৰু অকণমান জোৰ দিলে এইফালে পাগলৈ যাব মানে বৰ্তমান তোমাৰ সপোনতে যে মই তুমি জানে Thank you so much. সহযোগ কৰিব এতিয়া আধাৰ হৈ যাব ন আমি এটা ভিডিঅ' প্ৰস্তুত কৰিব বিচাৰিছোঁ আৰু মই অনুৰোধ কৰিম আপোনালোকৰ হাতত যিবিলাক ফোন আছে এই যে লাইটবিলাক জ্বলাই থৈছে তেনেকৈ যদি আপোনালোকে লাইটবিলাক জ্বলাই ল'ব পাৰে নিজৰ ফোনত থকা কিমান ভাল লাগে চাওক থেংক ইউ ধুনীয়া
Kau kena mana di bukan?